শাওনৰ দ্বিতীয়টো সোমবাৰ এই ভৰি হাত চৰি হাত ধুই ল'লোঁ। বাবাই দাইদুখ নধৰিলে হ'ল আৰু আহা তুমি ভৰিখন দিয়া। এইটো হ'ল কালী মন্দিৰ। মহাদেৱে বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈকে আপোনালোকক স্বাগতম। আজি শাওনৰ দ্বিতীয়টো সোমবাৰ আমি আহিছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। আমাৰ এও আহিছে মোৰ হাজবেণ্ড। এইটো শিৱ মন্দিৰ। এইটো এই মন্দিৰটোৰে কোৱা হয়। ইয়াত আহি হাত ভৰি ধোৱা হয়। এই ফুল পৰিৱেশটো এনেই বহুত ভালেই লাগে। বলবম বুলি এনেকুৱাকৈ অলপ সজোৱা হৈছে। আমি আহোঁতে অকণমান দেৰি হ'ল। ৰাতিপুৱা বহুত মানুহ আহিছিল। আহি পানী চানী ঢালি গ'ল আৰু অকণমান দেৰিকৈ আহিব। তাৰ পৰিৱেশটো চাই লওক। পুখুৰী মন্দিৰৰে এডাল আহত গছ। এই আৰু পৰিৱেশটো ধুনীয়া পৰিৱেশ। প্ৰথমটো সোমবাৰে আহিব নোৱাৰিলোঁ কিবা অসুবিধাৰ কাৰণে। এইটো সোমবাৰে আহিলোঁ আৰু বাকী এতিয়া আহি থাকিবলৈ চেষ্টা কৰিম। মন্দিৰ বাবাৰ ভক্তসকল। যদি মোৰ চেনেলটো এইটো আজি প্ৰথম ভিডিঅ', যদি চেনেলটো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব, কাষতে থকা বেল আইকনটো আপোনালোকে দবাই দিব। বাই বাই, বম বম ভলে।